অন্ত পৰিল জুনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ CBI তদন্ত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত SI জুনমণি ৰাভাৰ দুৰ্ঘটনাতেই মৃত্যু হোৱা বুলি CBI দাখিল কৰিলে চাৰ্জশ্বিট নকল সোণ জাল নোটৰ বেহাত লৈ হোৱা গোচৰৰো চাৰ্জশ্বিট দাখিল গুৰুত্বপূৰ্ণ খবৰ SI জুনমণি ৰাভাৰ মৃত্যুক লৈ তদন্ত সামৰিলে CBI দুৰ্ঘটনাতে মৃত্যু হৈছিল বুলি অসম আৰক্ষী জুনমণি ৰাভাৰ দুৰ্ঘটনাতে মৃত্যু হৈছিল বুলি এতিয়া তদন্ত সামৰিছে CBI আৰু অভিযোগনামাত এই কথা স্পষ্টকৈ উল্লেখ কৰিছে CBI তদন্তত CBI জুনমণি ৰাভাৰ হত্যাৰ কোনো তথ্যই নাপালে বুলি জানিব পৰা গৈছে জুনমণি কাণ্ডৰ তিনিটা গোচৰৰ অভিযোগনামা দাখিল কৰিলে CBI আৰু নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে CBI পূৰ্বৰ এটা গোচৰৰ অভিযোগনামা দাখিল কৰিছিল CBI আৰু নকল সোণ জাল নোটৰ বেহাত লৈ হোৱা গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে নগাঁৱত ৰুজু হৈ থকা তিনিটা গোচৰৰ অভিযোগনামা দাখিল কৰিছে আৰু আজি এই দিল্লীলৈ উভতি যাব CBIৰ দলটো আৰু যি এটা ঘটনা সংঘটিত হৈছিল মাত্ৰ 9টা মাহ পাৰ হৈছে সেই ঘটনাৰ সেই 9টা মাহৰ পিছতে এতিয়া CBI যি তদন্ত অব্যাহত ৰাখিছিল সেই তদন্তৰ অৱশেষত সামৰণি পৰিল আৰু জুনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনাৰ ফলতে হৈছিল বুলি এতিয়া তদন্ত সামৰিছে CBI 16 মেত এই ঘটনা সংঘটিত হৈছিল বিগত বৰ্ষত আৰু সেই ঘটনাই সমগ্ৰ ৰাজ্য জুকাৰি যোৱা পৰিলক্ষিত হৈছিল জুনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল বুলি যি খবৰ পোহৰলৈ আহিছিল সেই খবৰ বিয়পি পৰাৰ পিছতে সামাজিক মাধ্যমতে হওক বা বিভিন্ন মহলতে হওক এই বিষয়টোক লৈ বা এই ঘটনাক লৈ বিভিন্ন চৰ্চাত চলা দেখিবলৈ পোৱা গৈছিল বিভিন্নজনে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল এয়া দুৰ্ঘটনা আছিল নে কোনো প্ৰকাৰৰ পৰিকল্পিত হত্যাকাণ্ড আছিল এনে ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এই তদন্ত যি এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আছিল প্ৰথমে CIDক দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীক বাৰে বাৰে অনুৰোধ কৰাৰ পিছত এয়া CBIৰ হাতত হস্তান্তৰ কৰা হৈছিল আৰু CBI এই যি ঘটনা আছিল এই ঘটনাৰ সন্দৰ্ভত বাৰে বাৰে তেওঁলোকে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছিল কোনো সময়ত এই তদন্ত লেহেমীয়া হৈছিল যদিও অৱশেষত এই সমগ্ৰ ঘটনাৰ তদন্ত আজি সামৰণি পৰিছে আৰু CBI দাখিল কৰিছে ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত চাৰ্জশ্বিট দাখিল কৰা পৰিলক্ষিত হৈছে আৰু দুৰ্ঘটনাতে মৃত্যু হৈছিল অসম আৰক্ষীৰ SI জুনমণি ৰাভাৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে আৰু দেখিবলৈ পোৱা গৈছে যি তদন্ত আছিল জুনমণি কাণ্ডৰ তিনিটা গোচৰৰ অভিযোগনামা দাখিল কৰিছে CBI আৰু এই তদন্ত সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছো जून से आप लोगों ने इंक्वायरी किया है प्लीज हाँ आज आप तीनों केसों में हमने फाइनल रिपोर्ट जो है CJM कोर्ट नगांव में कल दाखिल कर दी है हाँ कल फाइनल रिपोर्ट कल तीनों केसों में दाखिल कर दिया है बाकी आप प्लीज वहाँ से कीजिए ठीक है अभी आप लोग आज भी कोई अभी तो इंक्वायरी नहीं होगा नहीं वो अभी देखेंगे फर्दर जो भी होगा लेकिन अभी कोर्ट में एक बार हमने फाइनल रिपोर्ट सबमिट कर दिया है तीनों केसों में तो गुवाहाटी नौगांव CJM कोर्ट में नगांव CJM कोर्ट नगांव में नहीं आज वापस जा रहे हैं और कहीं यस जो 60 केस या 3 केस में दाखिल एक केस पहले हो रखा है एक केस लखीमपुर का था उसकी फाइनल रिपोर्ट लखीमपुर में दाखिल हो गई थी पहले लगभग 1 महीना पहले 3 केस में हमने कल दाखिल कर दिया यहाँ पे कल आज आप लोग यहाँ से चले जाएंगे अभी वापस जाना है मैंने टीम अभी आप लोगों ने 3 केस में जो आप लोगों ने दाखिल किया कुछ बोल सकते हैं क्या नहीं कुछ नहीं वो कोर्ट का मामला है अभी वो उस पर कुछ नहीं है वो মন্তব্য আমি এই মুহূৰ্তত